হেল্ল' বন্ধুসকল, আজি এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। যদিহে আপুনি ইডলি, ধোচা, বৰা খাই ভাল পায়, তেন্তে আপোনাৰ কাৰণে এই ৰেচিপিটো একদম পাৰফেক্ট ৰেচিপি হয়। গতিকে প্লিজ ৰেচিপিটো শেষলৈকে নিশ্চয় চাব আৰু আশা ৰাখিছোঁ আপোনাৰ খুবেই ভাল লাগিব। তেন্তে ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। প্ৰথমে কেইপিচমান ব্ৰেড লৈ লৈছোঁ। নতুন পুৰণা যিকোনো ব্ৰেড আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰে আৰু ব্ৰেডৰ কিনাৰখিনি মই এনেকৈ কাটি লৈছোঁ। এতিয়া অলপ সৰু সৰু কৰি দিম, কাৰণ আমাক লাগিব ব্ৰেড ক্ৰাম্বছ। আপোনাৰ ওচৰত যদি ব্ৰেড ক্ৰাম্বছ কৰি ৰখা আছে তেন্তে আপুনি সেইটোৱে ব্যৱহাৰ কৰিব পাৰিব। আৰু মোৰ ওচৰত নাই যিহেতু, গতিকে এইখিনি মই এতিয়া পিচি ল'ম। আৰু পিচিবৰ কাৰণে মিক্সিৰ সৰু জাৰটো ব্যৱহাৰ কৰিছোঁ। এইটোত খুব ধুনীয়াকৈ পিচ যায়, গতিকে এইটোতে পিচি ল'লোঁ। এয়া চাওক, ব্ৰেড ক্ৰাম্বছ ৰেডি হৈ গ'ল। আনফালে তিয়াই থোৱা অলপমান বুট দাইল লৈছোঁ। আধা বাতি মই তিয়াই থৈছিলোঁ আৰু এতিয়া ফুলি পেলাই এক বাতিয়ে হৈ গ'ল। এয়া চাওক, বুট দাইলৰ সৰু চাইজটো লৈছোঁ, আপুনি ডাঙৰটো ল'ব পাৰে, বা যদি আপোনাৰ ওচৰত বুট দাইল নাই আপুনি মগু দাইল বা মচুৰ দাইলো ল'ব পাৰে। এতিয়া এইখিনিকো মই মিক্সাৰ জাৰটোতে ঢালি ভালকৈ পিচি ল'ম। পিচিবৰ বাবে মই সেই আকৌ সৰু জাৰটোৱে ব্যৱহাৰ কৰিছোঁ, কাৰণ ইয়াত খুব ভালভাৱে পিচিব পাৰি। আৰু কেইটামান বুট দালি মই এনেকৈ ৰাখি দিছোঁ। এয়া চাওক, এইখিনি মই পিছত ব্যৱহাৰ কৰিম। আৰু বৰ্তমান এইখিনিয়ে লৈছোঁ, আৰু ইয়াতে মই এটা কেঁচা জলকীয়াও দি দিছোঁ। আপুনি যিমান জ্বলা খায় সেই হিচাপে জ্বলা আপুনি ইয়াত দিব পাৰে। লগতে অকণমান পানী দিছোঁ, দি পেলাই এইখিনি ভালকৈ পিচি ল'ম। পানী নিদিলে ভালকৈ স্মুথ পেষ্ট নহ'ব, গতিকে অকণমান পানী দিব। আৰু তাৰপিছত এয়া চাওক, খুব ধুনীয়াকৈ এটা স্মুথ পেষ্ট ৰেডি হৈ গৈছে। এতিয়া এইখিনিক মই এটা বাউলত উলিয়াই ল'ম, আৰু লগতে যি অকণমান লাগি আছে সেইখিনিও অকণমান পানী দি ধুই পেলাই মই ইয়াতে দি দিম। আৰু এখন চামুচেৰে এতিয়া খুব ভালকৈ এবাৰ লৰাই দিম। এয়া চাওক, একদম স্মুথ পেষ্ট হৈছে। কোনো ডাঙৰ দাইলৰ ইয়াত টুকুৰা নাই, দেখিয়ে বুজিব পাৰিছে। এতিয়া ইয়াতে মই দি দিম 1 কাপ চুজি, আৰু লগতে দি দিম আধা কাপমান পানী। এয়া চাওক, আধা কাপ পানী দি দিলোঁ, আৰু এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম। আৰু মিক্স কৰা হৈ গ'লে এইখিনি অলপ সময় ৰেষ্টত ৰাখি দিম, যাতে চুজিখিনি খুব ভালকৈ ফুলি উঠে। চুজিখিনি ফুলিবৰ বাবে অকণমান সময় লাগে। যিহেতু পাতল চুজিটো ব্যৱহাৰ কৰিছোঁ, গতিকে 5 মিনিট যথেষ্ট। 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ, আৰু 5 মিনিটৰ পিছত এবাৰ এতিয়া মই চেক কৰি ল'ম। এয়া চাওক, গোটেইখিনি খুব ধুনীয়াকৈ ডাঠ হৈ গৈছে, মানে চুজিখিনি খুব ধুনীয়াকৈ ফুলি গৈছে। এবাৰ আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। এনেকৈ নাস্তাবিধ বনালে নাস্তাবিধ খাবলৈ খুবেই সোৱাদ লগা হয়। যিহেতু দাইলৰ হয়, খাবলৈ টেষ্টটো বেছি হয় আৰু লগতে হেল্ডিও হয়। আপুনি কেতিয়াবা এনেকৈ যদি বনাই পোৱা নাই, নিশ্চয় বনাই চাব, খুবেই ভাল লাগিব আপোনাৰ ৰেচিপিটো। এয়া চাওক, ভালকৈ ফেটি লৈছোঁ। এই কামটো অকণমান ভালকৈ যদি কৰে, নাস্তাবিধ খাবলৈ বেছি সোৱাদ লগা হয়। যিমানেই আপুনি ভালকৈ এইখিনি ফেটিব, সিমান ধুনীয়া ফ্লপি হৈ যাব। এতিয়া গেছত এখন পেন দিছোঁ, আৰু তাতে দি দিছোঁ 1 চামুচ তেল। ৰিফাইণ্ড অইলে মই দিছোঁ, আপুনি ঘি ব্যৱহাৰ কৰিলে সেয়াও দিব পাৰে। আৰু যেতিয়াই তেলখিনি অকণমান গৰম হৈ যাব, ইয়াতে আমি দি দিম ৰাখি থোৱা বুট দালিখিনি। এই গোটা বুট দালিখিনি একদম কোমল হৈ আছে, গতিকে এইখিনিক মিডিয়াম হাই ফ্লেমত অকণমান দেৰি ভাজিম, যাতে ওপৰৰ পৰা একদম ক্ৰিস্পি হৈ যায়। কালাৰ চেঞ্জ নকৰোঁ, বাছ এনেকৈয়ে অকণমান দেৰি ভাজি ল'লেই ওপৰৰ পৰা একদম ধুনীয়া মচমচীয়া হৈ যাব, আৰু তেতিয়াই আমি এইখিনি উঠাই ল'ম। এয়া চব ভজা হৈ গৈছে। তেলখিনি টুকি পেলাই এনেকৈ বুট দালিখিনি মই উঠাই ল'ম। আৰু এইখন পেনতে এতিয়া মই দি দিম 1 কাপ পানী, মানে চুজি যিটো কাপেৰে দিছোঁ সেইটো কাপেৰে 2 কাপ হ'ব। আৰু মই ডাঙৰ কাপটো ব্যৱহাৰ কৰিছোঁ, তাৰে 1 কাপ পানী দিছোঁ। লগতে আধা চাহ চামুচ নিমখ দি দিছোঁ, আৰু লগতে দি দিছোঁ আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচ ধনিয়া পাউডাৰ। আৰু গোটেইখিনিকে এবাৰ ভালকৈ মিক্স কৰি গেছৰ ফ্লেমটো অকণমান বঢ়াই দিম, যাতে সোনকালে পানীখিনি উতলি আহে। এইফালে চাওক, পানীখিনি উতলা আৰম্ভ হৈ গৈছে। এবাৰ ভালকৈ মই ইয়াক লৰাই দিছোঁ, আৰু এতিয়া অকণমান শুকান জলকীয়াৰ মানে টুকুৰা মই ইয়াতে দি দিছোঁ। অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, যাতে দেখা পোৱা যায় তেনেকুৱাকে। আৰু এতিয়া ইয়াতে দি দিম 1 কাপ ব্ৰেড ক্ৰাম্বছ। যিখিনি ব্ৰেড আমি এতিয়া পিচি ৰাখিছিলোঁ, তাৰ পৰাই পানী দিয়া কাপটোৰে 1 কাপ জুখি পেলাই মই ব্ৰেড ক্ৰাম্বছ দিছোঁ। ব্ৰেড দিয়াৰ বাবে নাস্তাটোৰ সোৱাদ একদম বাঢ়ি যায়, গতিকে এনেকৈ এবাৰ দি নিশ্চয় বনাই চাব। এয়া চাওক, ব্ৰেড ক্ৰাম্বছখিনি দিয়া হৈ গ'ল। এবাৰ ভালকৈ মিক্স কৰি দিছোঁ, আৰু এতিয়া যিখিনি দাইলৰ পেষ্ট আমি বনাই ৰাখিছিলোঁ, সেই গোটেইখিনি ইয়াতে ঢালি দিম। আপুনি যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে, তেন্তে আপোনালৈ ৰিকুৱেষ্ট থাকিল, প্লিজ এটা লাইক দি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি আপুনি পাই থাকিব, গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেনেহ'লে আপোনালৈ থাকিল বহুত ধন্যবাদ। এয়া চাওক, এতিয়া মই মিডিয়াম ফ্লেমত এনেকৈ গোটেইখিনি মিক্স কৰি গৈছোঁ, আৰু মিক্স কৰোঁতে কৰোঁতে এইখিনি ডাঠ হ'ব ধৰিছে।
আৰু যেতিয়াই ই পেনখনৰ পৰা এৰাই যাবলৈ ধৰিব তেতিয়াই গেছৰ ফ্লেমটো মই অফ কৰি দিম। আৰু অকণমান সময় মিক্স কৰিলে এইখিনি ৰেডি হৈ যাব। এইখিনি হ'বলৈ 2 মিনিট মানে সময় লাগে, একদম কম সময়ত ৰেডি হৈ যায়। আৰু এইফালে চাওক আমাৰ এই ডোটো ৰেডি হৈ গৈছে, খুব ধুনীয়াকৈ ই কেৰাহীৰ পৰা এৰাই গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু আনফালে এখন প্লেট লৈছোঁ। প্লেটত অকণমান তেল দি দিছোঁ। তেলখিনি ভালকৈ ব্ৰাছেৰে বা হাতেৰে এনেকৈ প্লেটখনত লগাই ল'ম। যিহেতু মই ডোটো ইয়াতে উলিয়াম সেইবাবে এনেকৈ লগাই দিছোঁ তলত নালাগিবৰ বাবে। আৰু এতিয়া এই গৰম ডোটো মই এই প্লেটখনত উলিয়াই ল'ম। এনেকৈ চাওক গোটেইখিনি মই গৰমে গৰমে ইয়াতে ঢালি দিছোঁ। যিহেতু নাস্তাটো মই প্লেটৰ ওপৰতে ৰেডি কৰিম সেইবাবে মই ইয়াত দি পেলাই এনেকৈ স্পেচুলা দি ভালকৈ হেঁচি দিছোঁ। যিহেতু ডোটো গৰম আছে সেইবাবে হাত লগোৱা নাই। আপুনি হাতত অকণমান পানী লগাইও কৰিব পাৰে, কিন্তু যিহেতু মই গৰম সহ্য কৰিব নোৱাৰোঁ সেইকাৰণে মই এনেকৈয়ে কৰি গৈছোঁ আৰু এনেকৈয়ে খুব ধুনীয়াকৈ ৰেডি হৈ যাব। পিচবিলাক মই স্কোৱাৰ শ্বেপত ৰাখিম সেইবাবে মই এইখিনিও স্কোৱাৰ শ্বেপতে উলিয়াই লৈছোঁ। এনেকৈ হ'লে লোকচান কম হয় আৰু পিচ বেছিকৈ ওলায়। গতিকে খুব ধুনীয়াকৈ চাওক এনেকৈ অকণমান কৰিলে আপোনাৰ এটা ধুনীয়া স্কোৱাৰ শ্বেপ ৰেডি হৈ যায়। এয়া চাওক মই খুব ধুনীয়াকৈ কৰি লৈছোঁ। আৰু এতিয়া মই যে ভাজি ৰাখিছিলোঁ বুট দালিকেইটা সেইকেইটা মই ইয়াৰ ওপৰত এনেকৈ দি যাম। এয়া চাওক ওপৰে ওপৰে ছটিয়াই গ'লেই হ'ল। এনেকৈ কৰিলে কি হয় নাস্তাবিধ খাবলৈও ভাল লাগে আৰু দেখিবলৈও ধুনীয়া লাগে। যিমান আছিলে গোটেইখিনিয়ে ইয়াত মই ঢালি দিলোঁ। আৰু এতিয়া এনেকৈ বেলনাবাৰী এপাত দি অলপমান ভালকৈ ওপৰটো হেঁচি দিম। এনেকৈ কৰিলে ওপৰ চাইডটো একদম ধুনীয়া প্লেইন হৈ যাব, লগতে এই দাইলখিনিও ধুনীয়াকৈ ভিতৰত সোমাই যাব। আৰু এতিয়া এইখিনিক মই পিচ পিচ কৰি কাটি ল'ম। বেলিবৰ সময়ত পিছে বেলনাবাৰীডালত অকণমান তেল লগাবলৈ নাপাহৰিব। আৰু এতিয়া আমি পিচখিনি উলিয়াই লওঁ আহক। যিকোনো চোকা এখন কটাৰী দি আপুনি এনেকৈ কাটি কাটি পিচকেইটা উলিয়াব পাৰে। আপুনি নিজৰ পচন্দ হিচাপত সৰু ডাঙৰ যেনেকৈ ইচ্ছা কৰে তেনেকৈ পিচ উলিয়াই ল'ব পাৰে। আৰু এইফালে মই স্কোৱাৰ চাইজতে পিচখিনি উলিয়াইছোঁ। আপুনি ট্ৰায়েংগল ৰেক্টেংগল যেনেকৈ ভাল লাগে তেনেকৈ উলিয়াব পাৰে। মাজে মাজে কটাৰীখন ধুই ল'ব, কাৰণ কটাৰীখনত যদি বেটাৰটো লাগি থাকে তেতিয়া কাটিবলৈ অকণমান অসুবিধা হয়। ধুনীয়া দেখাবৰ বাবে ছাইডকেইটাও অকণমান কাটি লৈছোঁ। এনেকৈ কৰিলে পিচখিনি একদম সমান যেন লাগে, দেখিবলৈ ভাল হয়। এয়া চাওক গোটেইখিনি পিচ ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিবৰ বাবে তেলখিনি আগেয়ে গৰম হ'বলৈ ৰাখি দিছিলোঁ। অলপমান তেলতে মই গোটেইখিনি ভাজি ল'ম। আপুনি ইচ্ছা কৰিলে এইখিনি অকণমান সেকিও খাব পাৰে বা এয়াৰ ফ্ৰায়াৰত দিও আপুনি খাব পাৰে। যেনেকৈ ভাল পায় তেনেকৈয়ে খাব, খাবলৈ বহুতেই সোৱাদ লগা হয়। এতিয়া এইখিনি মই ওলট পালট কৰি ভালকৈ কালাৰ অহালৈকে ভাজি ল'ম। বহুত বেছি কালাৰ নানো, অকণমান ৰঙচুৱা হোৱালৈকে আমি এইখিনি উল্টাই পাল্টাই ভাজি ল'ম। আৰু যেতিয়া লাগিব যে ওপৰ ফালে একদম ক্ৰিস্পি হৈ গৈছে তেতিয়া এইখিনি উঠাই ল'ম। এয়া চাওক ৩-৪ বাৰ ওলট পালট কৰাৰ পিছত আমাৰ এই নাস্তাবিধ একদম ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই উলিয়াই ল'ম। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয় আৰু যিকোনো চচ বা চাটনিৰ লগত আপুনি খাব পাৰে। ইচ্ছা কৰিলে আপুনি এইখিনি চম্বৰ বা দাইলৰ লগত দিও খাব পাৰে। ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল এবিধ নাস্তা। আপুনি টিফিনতো দি পঠাব পাৰে, খুবেই ভাল পাব। গতিকে প্লিজ এবাৰ ট্ৰাই কৰি চাব। আশা ৰাখিছোঁ আজিৰ ৰেচিপিটো আপোনাৰ নিশ্চয় ভাল লাগিল। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ অশেষ ধন্যবাদ।